Hi friends! Muminaniti video lo স্বাগতম জানালো আশা কৰো ভিডিওটো সম্পূৰ্ণ কৰি চাব মানে আজি ঘৰতে থাকি থাকি বহুত আমনি লাগিছে অকমান বজাৰ পৰা আহো বুলি ভাবিছো বাবু মই আৰু মোৰ মানুহজন যাব গতিকে আপোনালোকে চাই থাকিব ভিডিওটো সম্পূৰ্ণকে আৰু কি আনো বজাৰ পৰা আপোনালোকক দেখাই গৈ থাকিম সম্পূৰ্ণকৈ ভিডিওটো চাব বলক এতিয়া বজাৰ পৰা আহো বজাৰ আহি পাই গ'লো আপোনালোকে চাই আৰু কি কৈছে ৰ'বা চিকেন মানে আমি চিকেন ল'ম আজি চিকেন খাওঁ আপোনালোকক দেখাই থাকিম ব'লা YouTube channel ya. আমি আইচক্ৰীম খাম চাওক দোকানখন আইচক্ৰীমৰ ফুলকবি খাম কিমান ডাঙৰ আইচক্ৰীমৰ দোকান এখন বজাৰৰ পৰা ধনিয়া আনিব পাহৰিলোঁ গতিকে ধনিয়া আৰু কেপচিকাম ল'ম বাবু নাযাব দেই গাড়ী আহি আছে বজাৰ পৰা ঘৰ আহি পাই গ'লো গতিকে বজাৰ পৰা কি আনিছোঁ আপোনালোকে দেখিছে এতিয়া বনাম চাই থাকিব শেষলৈ তাৰ আগতে মই মুখ চুখ ধুই অকণমান ফ্ৰেছ হৈ লওঁ ব'লকচোন মই ফ্ৰেছ হৈ গ'লোঁ এতিয়া আপোনালোকক কি বনাম দেখাই গৈ থাকিম এতিয়া বাজিছে 8:30 গতিকে মই আজি বনাম বাটাৰ চিকেন বনাম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব কেনেকৈ বনায় বাটাৰ চিকেন গতিকে এইটো তেল বহাইছোঁ ইয়াতে কেৰাহীত আৰু ইয়াতে গৰম পানী
তাৰপিছত মই কি ৰেডি কৰিছোঁ আপোনালোকক দেখাই গৈ থাকিম এফালৰ পৰা। ইয়াতে ল'লোঁ বাটাৰ অকণমান, তাৰপিছত 2 চামুচ বাটাৰ ল'লোঁ আৰু ইয়াতে মই মিক্সিত পিচিছোঁ আদা, নেহৰু আৰু বিলাহী, গৰম মছলা এনেকৈ পিচি ল'লোঁ। আৰু ইয়াতে অকণমান দৈ দিলে ভাল লাগে, বহুত ধুনীয়া লাগে খাই কিনে। আৰু ইয়াতে মই বজাৰৰ পৰা আনিছোঁ, দেখাইছোঁ আপোনালোকক আগতে। গতিকে ইয়াত চিকেনটো যিহেতু অকণমান ধুই ল'ব লাগে, বজাৰৰ পৰা আনিছোঁ যিহেতু, গতিকে মই ধুই ল'লোঁ। আৰু চিকেনত দিবলৈ এয়া ডাঙৰকৈ কাটি লৈছোঁ আলু, ইয়াতে তেজপাত 3টা, আৰু পিঁয়াজটো পিচিলে ভাল নালাগে, গতিকে এনেকুৱা গোলকৈ পিঁয়াজটো মই কাটি ল'লোঁ। আৰু ইয়াতে আছে কেঁচা ধনিয়া, আৰু ইয়াতে বিলাহী, গতিকে বিলাহী তাত মই পিছোঁতেও দিছোঁ। আৰু ইয়াতে মই এটা এনেকৈ কাটি দিম। গতিকে এতিয়া মোৰ তেল গৰম হৈ গৈছে, এতিয়া মই পেলাই দিম চিকেন। এইটো মই ইয়াত চিকেন এতিয়া ভাজি আছোঁ। তাৰপিছত এতিয়া দি দিম মই ইয়াতে পিঁয়াজটো দি দিম। ইয়াতে মই পিঁয়াজটো দি দিম। তাৰপিছত দি দিম বিলাহী, পিচ কৰি থোৱা এই বিলাহীকেইটা দি দিম ইয়াতে। তাৰপিছত দি দিম ইয়াতে তেজপাত। তাৰপিছত ভাজি থাকিম ধুনীয়াকৈ। ভাজাৰ আগতে ইয়াতে অকণমান নিমখ দি লৈছোঁ মই আগতীয়াকৈ। নিমখটো দিলে ধুনীয়াকৈ পানী ওলাই যায় চিকেনৰ। তাৰপিছত মই এতিয়া এনেকৈ ভাজি আছোঁ। যেতিয়া ধুনীয়াকৈ ভাজিটো লাগে তেতিয়া মই মছলাটো দি দিম। এতিয়া বৰ্তমান দিব পৰা হোৱা নাই মছলা। ইয়াতে মই দি দিম মছলাখিনি, পিচি থোৱা মছলাখিনি দি দিছোঁ। ইয়াতে দি দিম বাটাৰ, ইয়াতে দি দিলোঁ বাটাৰ। এতিয়া মই আকৌ ভাজি থাকিম ধুনীয়াকৈ। লাষ্টত দি দিম ধনিয়া, আৰু এতিয়া আকৌ দি দিছোঁ দৈ। মই ভাজি আছোঁ, এতিয়া ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মছলা দি দিছোঁ আগতে, চাই থাকিব লাষ্টলৈ। এতিয়া দেখিবলৈ বহুত ধুনীয়া হৈ আহি আছে লাহে লাহে, আৰু খোৱালৈ আৰু ধুনীয়া হ'ব। চাই থাকিব। মানে হৈছে। এতিয়া দি দিছোঁ মই জিৰা গুড়ি, অকণমান জিৰা গুড়ি দি দিছোঁ ইয়াতে। আৰু দি দিম অকণমান গৰম মছলা। আগতে গৰম মছলা মই পিছোঁতেও দিছোঁ, এতিয়া মই অকণমান পেকেটৰ গৰম মছলা দি দিম অলপমান কম কৰি। তাৰপিছত এতিয়া দি দিম লাল মিৰ্চি, মানে জলকীয়া গুড়ি অকণমান দি দিম। তাৰপিছত জলকীয়া গুড়ি দি দিম। ইয়াতে অকণমান দি দিছোঁ জলকীয়া কম কৰি। তাৰপিছত এতিয়া দি দিম ধনিয়া দি দিলোঁ। চিকেন হৈ গ'ল। চিকেন ৰেডি, এতিয়া খাম। ভাত পানী খাই ৰেডি হৈ গ'লোঁ, এতিয়া শুম। 10:30 বাজিলে। গুড নাইট, বাই বাই ফ্ৰেণ্ডছ।